নমস্কাৰ, পুনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান আহি উপস্থিত হ'লোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অনুষ্ঠিত হোৱা সদৌ অসম গাহৰি পালক সন্থাৰ এখন সভাত। এই সভাতে এজন অসমৰ আগশাৰীৰ গাহৰি পালক তথা এজন ইউটিউবাৰ তেখেতে গাহৰি পালনৰ ওপৰত বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ' পালকসকলৰ বাবে আগবঢ়ায়। তেখেতক আপোনালোকৰ মাজত পৰিচয় কৰাই দিম বুলি ভাবিছোঁ। আহকচোন আমি তেখেতৰ সৈতে পৰিচয় হওঁ। আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম সিদ্ধাৰ্থ শংকৰ কলিতা। এইটো জিন্তু চেতিয়া চেনেলটো মই আগতে চাওঁ বা এতিয়াও চাই থাকোঁ। যথেষ্ট উৎসাহজনক গাহৰি খেতিয়কসকলক তেখেতে উৎসাহ প্ৰদান কৰে। গতিকে আজি আমি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। প্ৰথমখন সাধাৰণ সভা আমাৰ, গতিকে এই সাধাৰণ সভাত আমি অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। গতিকে এই বছৰটো আচলতে গাহৰি খেতিয়কসকলৰ কাৰণে অতি চেলেঞ্জিং বছৰ, কাৰণ ইয়াতকৈ বেয়া বছৰ চাগে গাহৰি খেতিয়কৰ কাৰণে আৰু কোনোবাৰেই অহা নাই। আৰু আমি আশা কৰোঁ যাতে এনেকুৱা বৰ্ষ আৰু কেতিয়াও গাহৰি খেতিয়কসকলৰ বাবে নাহক। ASFত কবলত পৰি বহুতো গাহৰি খেতিয়কৰ গাহৰি মৃত্যু হৈছে। তেখেতসকলে ক্ষতিপূৰণো এতিয়া বহুকেইজন গাহৰি খেতিয়কে হয়তো নাপাব। তেওঁলোকে আচলতে ব্লাড চেম্পল সময়মতে কালেক্ট কৰি ভেটেনেৰী বিভাগৰ লগত তেওঁলোকে যোগাযোগ নকৰিলে গাহৰিবোৰ মৃত্যুমুখত পৰিলে। গতিকে প্ৰমাণ নহ'লে তেওঁলোকে হয়তো চৰকাৰৰ পৰা কম্পেনচেশ্যন নাপাব। তেওঁলোকক আচলতে কেনেধৰণে তেওঁলোকৰ এই লোকচানৰ যেনেকৈ সন্মুখীন হৈছে তেওঁলোকক কেনেকৈ বচাব পৰা যায় সেই সম্পৰ্কে আচলতে আমাৰ এই নতুন কমিটিখনে কেন্দ্ৰৰ উদ্যোগ লৈ সেই বিষয়ে অলপ আলোচনা কৰা হ'ব। গতিকে জিন্তু চেতিয়ালৈ ধন্যবাদ। আপোনাৰ চেনেলটো আগবাঢ়ি যাওক আৰু ময়ো চাওঁ আপোনাৰ চেনেল। আপোনালোকেও জিন্তু চেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী এতিয়া আপোনাৰ ফাৰ্মখনৰ বিষয়ে অলপ কওকচোন, কিমান গাহৰি আছে বা আপোনাৰ কি জাতৰ গাহৰি আছে? মোৰ আচলতে মোৰ খুব বেছি ডাঙৰ ফাৰ্ম নহয়। সেইটো মোৰ 16জনী চাও আছে আৰু এইবাৰ 22জনীলৈকে হৈছে চাও। আচলতে মই ফেটেনিঙৰ ওপৰত গুৰুত্ব দিছোঁ। মোৰ কিছু ফেটেনাৰ গাহৰি আছে আৰু মই এটা বেটছ এতিয়া উলিয়াই দিলোঁ। মই আচলতে 4 বাৰৰ ওপৰ পোৱালি নজগাওঁ। তাৰমানে মই 4 বাৰ হোৱাৰ পিছত সেই পুৰণি বেটছটো মই উঠাই দিওঁ। এইবাৰ আচলতে উঠাই দি আকৌ নতুন বেটছ ৰাখিছোঁ। মোৰ এবাৰ পোৱালি দিয়া গাহৰি মোৰ মাত্ৰ 6জনী আছে, বাকীখিনি চব গিল নতুনকৈ গাভিনী হৈছে। গতিকে মোৰ সিমানখিনিয়ে গাহৰি আৰু তেনেকৈয়ে মই আগবাঢ়ি গৈ আছোঁ, লাহে লাহে ডাঙৰ কৰি গৈ আছোঁ। আচলতে মই প্ৰত্যেকটো ষ্টেপতে শিকিবলৈ চেষ্টা কৰি আছোঁ, শিকি গৈ আছোঁ আৰু তেনেকৈ গাহৰি বঢ়াই গৈ আছোঁ। সেই তেনেকুৱাই বাৰু ধন্যবাদ থাকিলে আপোনালৈ। আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিব গৈ তলৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। আৰু লখিমপুৰৰ কেইজনমান গাহৰি পালক আছে ইয়াতে, তেখেতলোকৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম এজন এজনকৈ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰবীন্দ্ৰ গগৈ। বৰ্তমান মোৰ ফাৰ্মত 150 গাহৰি আছে। নমস্কাৰ, মোৰ নাম শ্ৰী গীতা চেতিয়া। মই ঢকুৱা গিলামাৰ ব্লকৰ সভাপতি হয়। মোৰ ফাৰ্মত বৰ্তমান 70-80টামান গাহৰি আছে। নমস্কাৰ, মোৰ নাম তন্ময় প্ৰতি মন্দিকৈ। মোৰ ঘৰ ঢকুৱাখানা। মই ঢকুৱাখানা ঘিলামাৰ ব্লকৰ প্ৰচাৰ সম্পাদকৰ দায়িত্বত আছোঁ। মোৰ বৰ্তমান 6জনী গাহৰি আৰু পোৱালিসহ প্ৰায় 42টা আৰু এটা বৰ। নমস্কাৰ, মই ঢকুৱা ঘিলামাৰ সাধাৰণ সম্পাদক। মোৰ ঘৰ ঢকুৱাখানাত আৰু মোৰ বৰ্তমান 22টা আছে বৰ্তমান গাহৰি। এয়া সদৌ অসম গাহৰি পালক সন্থাৰ সাধাৰণ সভাৰ অতিথিসকলৰ কাৰণে আহাৰ খাদ্য প্ৰস্তুত কৰি থোৱা হৈছে। এয়া দেখিছে আপোনালোকে। এজন দাদাই যথেষ্ট গৰমত কষ্ট কৰি থকা দেখিবলৈ পাইছোঁ। ঘাম পানী ওলাই গৈছে ন দাদা? হয়, ঘাম পানী ওলাই গৈছে? হয়, ঘাম পানী ওলাই গৈছে প্ৰায় বেছি ব্যস্ততা মানুহৰ সেইকাৰণে। মোৰ ঘৰ ইয়াতে। আপুনি গাহৰি পালক হয়? হয়, আপোনাৰ গাহৰি আছে নাই? মোৰ নাই বিশেষকৈ, মই মানে ৰন্ধা বঢ়াত লাগিছোঁ আৰু